morning, sir. Morning. Sit down. চাইনাৰ পৰা অকস্মাতে কৰোনা ভাইৰাছ অহাৰ কাৰণে চৰকাৰে সব স্কুল কলেজ বন্ধ কৰি দিবলৈ অৰ্ডাৰ দিছে আৰু আমাৰ স্কুলখনো কাইলৈৰ পৰা গোটেই মাহটো বন্ধ থাকিব DJ Pattu আজি মই তোমাক কিছুমান সৰু সৰু প্ৰশ্ন সুধিম আৰু তুমি উত্তৰ দি যাবি হ'ব স্যাৰ তোলা থিয়া হ তই কচোন আহোম সকল অসমলৈ কেতিয়া আহিছিল নাজানো স্যাৰ ক'ৰ পৰা জানিব পমিলা দোকানৰ মুখত আড্ডা দিবহে জানো মই দেখো তো সন্ধিয়া যাওঁতে তোক দোকানৰ মুখত দেখো নহয় স্যাৰে ন আমাক কেনেকে দেখিলে পমিলা দোকানত এই স্যাৰে কিবা পমিলা দোকানৰ সন্মুখতে সেই সুমেশৰ ঘৰত মদ খাবলৈ নাযায় নেকি আমি সদায় দেখো ছাৰক মই দেখো নহয় ছাৰেওতো তোৰ সুমেশৰ ঘৰত মাল খাবলৈ যায় কি কৈছ তই কি কথা পাতি আছ তই কি কৈছ তই উঠোন তই কি কৈছ তই ছাৰ ইহঁতে কৈ আছে আপুনি বোলে সদায় সুমেশৰ ঘৰত মদ খাবলৈ যায় আৰু আপুনি বোলে মদাহী কি মোক মদাহী বুলি ক'বলৈ আহিছে তহঁতে মোক মদাহী বুলি ক'বলৈ আহিছে উঠিয়া এটাকে উঠিয়া বুলি কৈছো তই ক আহোমসকল কেতিয়া অসমলৈ আহিছিল ছাৰ মই নিজে কেতিয়া আহিছিলো সেইটোৱে মোৰ মনত নাই আৰু আহোমসকল কেতিয়া আহিছিল ঘণ্টা মনত থাকিব নেকি যা ফট এবাৰ আৰু তহঁতৰতো চাগে নাজানো কোনো যা চব যা গেট আউট ওলা ক্লাছ হ'ব বাৰু ৰাণী তই থিয় হচোন তই ক কাণেৰে নুশুনা মানুহক আমি কি বুলি কওঁ যি মন যায় তাকে ক'ব পাৰো ছাৰ সিনো ক'ত শুনিব চব একে গৰুতকেও গাধ বাৰু তহঁতে এইটো ক যে মাছে পানীৰ তলত কথা ক'ব কিয় নোৱাৰে ছাৰ আপুনি যদি পানীৰ তলত সোমাই থাকে আপুনি জানো কথা ক'ব পাৰিব ছাৰ কি হ'ল ছাৰ কৰোনা ভাইৰাছৰ কাৰণে যে আমাক যে ইমান দিন বন্ধ দিছে আপুনিতো বন্ধ পাব আপুনি বন্ধত ক'ত যাবনো কিনো যাদু আছে মায়া হৈ হাই ছাৰ ক'ত যাব আৰু তুমি মোৰ লগত ফুৰিবলৈ যাব কি কলি তই চাওঁ এইফালে আছোন তোক আজি মই ইয়াত নাই